বিপিএফ দলে আমার বিটিসিত 40খন ব্লক আছে। এই 40খন ব্লকে আমি নিজে ভবিয়াকে আমি বিটিসি একট বিপিএফ দলে আমি সেলিব্রেশন কৰিছোঁ আৰু এইখিনিৰ লগত সংগতি ৰাখি কিনে আমি বিটিসি হোৱাৰ কাৰণে যিখিনি মুভমেণ্ট কৰি আছে আমাৰ ফাইটাৰবিলাক তেওঁলোকৰ যিখিনি শ্বহীদ হৈছে এই শ্বহীদ হোৱা ব্যক্তিবিলাকৰ আমি শান্তিৰ কাৰণে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু বিটিসি একট লৈ আমি অলপ আমি নিজে যিখিনি দেখা পাই আছোঁ অনুভৱ কৰিছোঁ বিটিসি একটৰ পিছত আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত উন্নয়নে হওক ভাতৃত্ববোধে হওক অধিকাৰৰ ক্ষেত্ৰতে হওক এইবিলাক আমি নিজে দেখা পাইছোঁ আৰু আগৰ পৰিৱেশ আৰু বিটিসি গঠন হোৱাৰ পিছৰ পৰিৱেশ আমি এইবিলাক লৈ অলপ আমি গৈ কিনে এনে আলোচনা পৰ্যালোচনা কৰিছোঁ। আমি আজি ব্লকে যি কাৰ্যসূচী আমি আমাৰ দলীয় পতাকাখন আহি প্ৰস্তুত কৰা হয়। তাৰপিছত আমি আমাৰ বিটিসি একগোট কৰাত যিবিলাকৰ বলিদান হৈছিল, যিবিলাক আমাৰ আন্দোলনকাৰী আছে বলিদানৰ যি অংশ হয় বা তেখেতসকলৰ আত্মাৰ কাৰণে আমি আজি তাৰপিছত আমি আমাৰ দলীয় যি আমাৰ আলাপ আলোচনা আছে আমি আলাপ আলোচনা কৰিলোঁ আৰু আগন্তুক সময়ত আমাৰ কি আমি কেনেকৈ আগবাঢ়িম, দলটোলৈ কেনেকৈ আগবাঢ়িম এই বিষয়ে আমাৰ ইতিমধ্যে আলোচনা হৈ গ'ল। এনেকৈ আমি আজি বিটিসি একট ডেটো পালন কৰিলোঁ। আজি আপোনালোকৰ জৰিয়তে আমাৰ শিশুবাসী তথা আমাৰ অঞ্চলবাসী সকলোকে 22তম বিটিসি একট ডে উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা যাচিছোঁ।